অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰাতুল চন্দ্ৰ গোস্বামী ছাৰ স্বাগতম জনাইছোঁ তাৰ কাষতে মোৰ কাষত অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যনৰ গুৱাহাটী মণ্ডলৰ সভাপতি ডক্টৰ জ্যোতিষ গোস্বামী ডাঙৰীয়া NPS কৰ্মচাৰী সংস্থাৰ মুখপাত্ৰ মোৰ একেবাৰে বাওঁফালে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আৰু মোৰ একেবাৰে বাওঁফালে চৰকাৰৰ পক্ষৰ যিখিনি নীতি নিয়ম বা যিখিনি UPSক লৈ তেখেতসকলে মুখ্যমন্ত্ৰীয়ে সুশীৰ্ণ মত ব্যক্ত কৰিছে 1 এপ্ৰিলৰ পৰা সেয়া কাৰ্যকৰী কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথাখিনি ৰাজহুৱা কৰিব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ মই পুনৰবাৰ কৈছোঁ আমি আজি আচলতে দুইটা পক্ষৰ কথাখিনি জানিবলৈ চেষ্টা কৰি কৰ্মচাৰীসকল যিহেতু এইটো এটা অত্যন্ত বেছি স্পৰ্শকাতৰ বিষয় প্ৰথমতে মই হাজৰিকা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰোঁ অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া যে আপুনি দীৰ্ঘদিন ধৰি এই বিষয়টোৰ লগত জড়িত আটাইকেইজনেই জড়িত হ'লেও আপুনি বিভিন্ন সময়ত আপোনাৰ মন্তব্য আমি শুনিছোঁ বা 1 ফেব্ৰুৱাৰীৰ দিনা আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে নিজৰ স্থানত বা পৰৱৰ্তী সময়ত আৰু প্ৰতিবাদৰ কথা ঘোষণা কৰিছে আচলতে বিভিন্ন সময়ত আমি NPS OPSৰ কথা কওঁ এতিয়া চৰকাৰে যিটো UPSৰ কথা কৈছে ইয়াত আপোনালোকৰ আপত্তিটো কেনেকুৱা ধৰণে বেকট কৰিব আৰু কি নাই আচলতে যিটো বস্তু OPSত আছে যিটো বস্তু UPSত নাই হাজৰিকা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ প্ৰথমতে আপোনাৰ এই প্লেটফৰ্মৰ যোগেদি আকৌ এবাৰ আমি কথাখিনি ফহিয়াই চাব বিচাৰিছোঁ যেহেতু এক শংকা নিৰ্মূলৰ বাবে আমি এক সংগ্ৰাম আৰম্ভ কৰিছিলোঁ আৰু এই শংকাটো এলাপচা শংকা নহয় কৰ্মচাৰী সমাজৰ যিটো আমাৰ চালিকা শক্তি বুলি ধৰা যায় প্ৰশাসন ব্যৱস্থাটোৰ এই চালিকা শক্তিৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত কৰা এক সংগ্ৰাম আছিলে আৰু তাৰে বিশেষ কাৰণ আছিলে যে এই কাৰণে যে যোৱা সময়ছোৱাত NPS ব্যৱস্থাটো যিটো বলবৎ কৰা হৈছিলে আৰু এই NPS ব্যৱস্থাত কৰ্মচাৰী এজনৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ প্ৰশ্নটো অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰশ্নটো স্পষ্টভাৱে বজাৰত ঠেলি দিয়া হৈছিলে যিটো আমাৰ কাৰণে এটা ডাঙৰ শংকাৰ কাৰণ আছিলে আৰু এই শংকাটো বাস্তৱ হৈছিলে যেতিয়া শিক্ষকসকল আৰু কৰ্মচাৰীসকল লাহে লাহে NPSৰ আওতাত অৱসৰ গ্ৰহণ কৰিলে এতিয়া কথাটো হৈছে যোৱা সময়ছোৱাত আমি বিভিন্ন ধৰণে চৰকাৰী পক্ষ আৰু বিজ্ঞ মহলক ৰাজনৈতিক ব্যক্তিসকলক আমি লগ ধৰি হওক আমি বিভিন্ন পন্থাৰে হওক বুজাব চেষ্টা কৰিছোঁ যে এই শংকা নিৰ্মূল যদি কৰা নহয় প্ৰশাসন ব্যৱস্থাটোত যিটো প্ৰশাসন ব্যৱস্থাটো নহয় লাহে লাহে কেওছৰ ফালে যাব যে আমি এটা ডাঙৰ শংকা এটা মূৰত লৈ আমি দক্ষতাৰে কাম কৰিব নোৱাৰোঁ যেহেতু কৰ্মচাৰী ব্যৱস্থাটো চৰকাৰ ব্যৱস্থাটো সমাজখনৰ বাবে ৰাজ্যখনৰ বাবে দেশখনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ফেক্টৰ এইটো উলাই কৰিব নোৱাৰি গতিকে তেওঁলোকে শংকামুক্ত হোৱাটো অতি প্ৰয়োজন আৰু মূৰত এটা ডাঙৰ বোজা এটা লৈ আপোনালোকে কেতিয়াও আশা কৰিব নোৱাৰে যে আমি 100% দক্ষতাৰে কাম আৰু এই বাৰ্তাটো লৈ আমি যেতিয়া সংগ্ৰাম আৰম্ভ কৰিছিলোঁ বিভিন্ন পৰ্যায়ত আমি তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছিলোঁ আবেদন নিবেদন কৰিছিলোঁ তাৰ পিছত যোৱা সময়ছোৱাত ঠিক মানে লোকসভাৰ নিৰ্বাচনৰ সময়ত যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত কৰ্মচাৰী অভ্যুত্থানটো এক মূৰৰ কামৰণি সদৃশ হৈ পৰিলে বা ৰাজনৈতিক মহলৰো বিশেষ তেওঁলোকৰ দৃষ্টি পৰিলে পৰাৰ কাৰণে সেইখিনি সময়তে ঠিক যোৱাৰ লগে লগে আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে এটা ঘোষণা কৰিছিল যে এই শংকাটো নিৰ্মূল কৰাৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম UPSৰ কথাটো আৰু তেতিয়া আমাৰ কিছুমান ক্ষেত্ৰত যথেষ্ট আমি সকাহ লাভ কৰিছিলোঁ যে এই যিটো শংকা আছিলে নহয় শংকাটো প্ৰায় নোহোৱা হ'ব যোৱা 25 তাৰিখে তাৰে অধিসূচনা জাৰি কৰা হ'ল আৰু এই অধিসূচনাত যিখিনি আমি দেখিলোঁ প্ৰকৃতপক্ষে NPS আৰু মূল্যহীন OPSৰ যিটো পুৰণি পেঞ্চন ছিষ্টেমৰ তাৰ এটা সংমিশ্ৰিতভাৱে কৰ্মচাৰীসকলক অন্য এটা শংকালৈকে ঠেলি নিছে তাতে কি দিছে যেহেতু আপোনালোকে কথাটো উলিয়াইছে যে এইটো অকমান ফহিয়াই চালে বেছি ভাল হয় যাতে আমাৰ ডিসকাশনটো আমাৰ UPSৰ কথাখিনি কম NPS আৰু OPSৰ অলমোস্ট আমি বহুতবাৰ ডিসকাশন কৰিছো সেইখিনি আমি ৰিপিট কৰাৰ নিশ্চয় প্ৰয়োজন নাই এই মুহূৰ্তত নতুনকৈ আহিছে যেতিয়া UPSৰ কথা কওঁ তাতে কোৱা হৈছে যে পেনশন শব্দটোৰ হলনি তাতে কোৱা হৈছে এচিয়ৰ্ড পে আউট মানে কি পেনশনৰ প্ৰতি যেটো আমাৰ এটা সম্মানজনক এটা দৃষ্টি আছিল যে পেনশন এই বস্তুটোৱে মোটামুটি নোহোৱা কৰিছে সেকেন্ড কি মানে নোহোৱা কৰিছে কিন্তু কথাটো হৈছে কি তাতে কি পাব হেতু মই কম পজিটিভ কথাখিনি যে মিনিমাম 10000 টকা পাব 10 বছৰ চাকৰি কৰিলে প্লাস দিয়ে পাব
তেওঁ যদি 10 বছৰত পৰা 25 বছৰৰ ভিতৰত কাম কৰে তেতিয়াহ'লে প্ৰপৰ্চনেট পেঞ্চন এটা পাব যিটোত ক্যালকুলেটিং ফ্যাক্টৰ হিচাপে ইন্ডিভিজুৱেল কৰ্পাছটো ইনক্লুড হৈ থাকিব ফ্যামিলি পেঞ্চন 60% অফ পেঞ্চন এমাউন্ট পাব 25 বছৰ যদি তেওঁ চাকৰি কৰে তেতিয়া শেষৰ 12 মাহৰ 50% এভাৰেজ বেসিকৰ 50% এভাৰেজটো প্লাস ডিএটো হিচাপত দিয়া হ'ব আৰু লামসাম এটা এমাউন্ট বেসিক প্লাস ডিএ মানে যিমান দিন তেওঁ কাম কৰে সেই কাম কৰা হিচাপত এটা লামসাম এমাউন্ট দিবা হ'ব যেটো 1/3 অফ লাস্ট যেটো আগতে ওপিএছত গ্ৰেচুইটি আছিল প্ৰায় 1/3 অফ হয় আমি ক্যালকুলেশন কৰি চাইছো এটা কথাটো হৈছে আমাৰ মূৰৰ কামৰণিটো গল যদিহে সববিলাক ভালেই হয় আমিনো কিয় চিঞৰ বাখৰ কৰি আছো আমাৰ মাথাত একোই নাই নেকি এনেকুৱা ধৰণৰ কথা এটা আহি গৈছে সেই কাৰণে আমি ক'ব খুজিছো যে আমাৰ আটাইতকৈ ডাঙৰ সংকাৰ বিষয় হৈছে যে গোটেই এই ব্যৱস্থাটো বজাৰৰ লগত সংলগ্ন কৰি আছে যেটো আমি এনপিএছত বাৰে বাৰে কৈছিলো যে আমি যেহেতু সৰকাৰি ব্যৱস্থাত থকা সৰকাৰৰ কৰ্মচাৰী গতিকে আমাৰ ডিয়াৰ দায়িত্বটো সম্পূৰ্ণভাৱে সৰকাৰে গ্ৰহণ কৰিব লাগে যেটো ইয়াতে উলাই কৰা হলে এক নম্বৰ 2 নম্বৰ হৈছে যে 10% যেটো কৰ্তন এনপিএছত কৰি আছিল এই ইউপিএছ ব্যৱস্থাটো হে কৰ্তনটো কন্ট্ৰিবিউশনটো তাৰ মানে কন্ট্ৰিবিউশনটো চলি থাকিব কিন্তু এট দা টাইম অফ ৰিটায়াৰমেন্ট হেতু দিয়া নহয় বৰং তাৰে এই যেটো ল্যামসাম এমাউন্ট কৰা যেটো আমি হিসাব কৰিছিলো 36 লাখ যদি তেওঁৰ কৰ্পাছ হয় 12 বছৰ যদি তেওঁ চাকৰি কৰে নহয় তেওঁৰ হাতত তেওঁৰ যদি বেসিক পে আৰু ডিএ মিলি 1,24,000 টকা হয় নহয় তেওঁ এই লামসাম এমাউন্টটো মাত্ৰ 3 লাখ টকা পায় মানে এনেকুৱা ধৰণৰ এটা হয় পৰিয়াল পেঞ্চনৰ যেটো কথা কৈছে নে কেৱল পতি আৰু পত্নীৰ ক্ষেত্ৰতহে এটা সন্নিবিষ্ট কৰা হৈছে যেটো আগতে বেলেগ আছিল বিশেষকৈ ডিপেন্ডেন্ট সকলৰ তাতে উল্লেখিত নাই যেটো আমাৰ এটা ডাঙৰ সংকাৰ কাৰণ যদি হে ডিপেন্ডেন্ট থাকে বিশেষকৈ ফিজিক্যাল হ্যান্ডিক্যাপ লৰা ছোৱালী থাকে সেইখন ঘৰত কি হ'ব এটা আমিও চিন্তা কৰিছো গ্ৰেচুইটি বোলা বস্তুটো এই মুহূৰ্তত নাই আৰু দৰমাহা সংশোধনীৰ লগত সম্পৰ্ক ৰাখা নাই কথাটো এনেকুৱা যে দৰমাহা আজি যদি 10,000 মিনিমাম কথা কৰা হৈছে আজি যদি আমি মানিও লওঁ যে অহা 26 চনত যেতিয়া নতুন পে ৰিভিজন হ'ব তাৰ পিছত কি হ'ব সেই কথাটো ইয়াতে উল্লেখ নাই যেহেতু এই ক্ষেত্ৰত হয়তো এটা যুক্তি আহিব পাৰে যে আমি কৰিম 2005 ৰ পিছত দুখন আৰোপি হৈছে সেই দুখন আৰোপিৰ লগত কিন্তু এনপিএছত যেটো মানে ৰিটাৰ্ণ আহিছিল তাৰে কিন্তু সম্পৰ্ক ৰাখা হোৱা নাই সেই কাৰণে আমি স্পষ্টকৈ বুজিছো যে এটো কমপ্লিটলি পে কমিশনৰ আউটাৰ পৰা বাহিৰত ৰখা হৈছে আজি যদি 10,000 টো আছে অনাগত যদি 20 বছৰতো 10,000 টকাই থাকে এটো এটা আটাইতকৈ ডাঙৰ সংকাৰ বিষয় হ'ব 10% দৰমাহা এটা কৰ্পাছটো ৰাখাৰ পিছতো কিন্তু এতিয়া সেই কাৰণে একদম স্পষ্টভাৱে আমি সৰকাৰি প্ৰশাসন ব্যৱস্থাটোত থকা উদ্ধতম কৰ্তৃপক্ষক মানে যিয়ে পলিসি ডিসিশন কৰে আমাৰ মহন্ত ডাঙৰীয়াও আছে তেওঁলোকৰ যোগেদি আমি এই আজি আলোচনাৰ মাধ্যমেৰে ক'ব খুজিছো যে আমাক অতি সিম্পল ভাৱে আমি অবসৰী জীৱনৰ খাই থকাৰ কাৰণে নিত্য প্ৰয়োজনীয় যিখিনি অৰ্থনৈতিক সুৰক্ষা আমি যাতে বৃদ্ধ বয়সত লাউলোৱা অৱস্থা হ'ব নালাগে অতি সিম্পল ভাৱে আমাক ব্যৱস্থা এটা গঢ়ি দিয়ক এনপিএছ ইউপিএছ ওপিএছ আমি একো নালাগে কেৱল আমি খাই থাকাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ক ওপিএছতকে যদি তো বেটাৰো হয় নহয় তাতে ক'ব লগা নাই কম হয়ও যদি ক'ব লগা নাই কিন্তু অতি সিম্পলকৈ এই গুটেইখন নিৰাপত্তাটো সুনিশ্চিত হ'ব লাগে নিৰাপত্তা সুনিশ্চিত হ'ব লাগে সন্মান সহকাৰে জীয়াই থাকিব লাগে আৰু যোৱা 30 বছৰ 25 বছৰ কাম কৰাৰ এটা সন্মান নিজৰ আত্মগৌৰৱৰ এটা থাকিবৰ কাৰণে আমাক ব্যৱস্থা কৰি দিব লাগে যেটো এই আলোচনাৰ মাধ্যমে যে আজি মই অনুৰোধ জনাইছো যাতে সৰকাৰি মাধ্যমত এটা পজিটিভ ৰিজাল্ট যায় নিশ্চয় মই মহন্ত ডাঙৰীয়া আপোনাৰ পৰাই আৰম্ভ কৰোঁ তাৰপিছত মই গোস্বামী ছাৰ আৰু দুজন গোস্বামী ছাৰলৈ আহিম যে এই যেটো আমি মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাখনি কৈছিল যে 1 তাৰিখৰ পৰা লাগু কৰাৰ কথা কৈছিল ইতিমধ্যে তাৰ যাৱতীয় ব্যৱস্থা আৰম্ভ কৰিছে কথাখিনি তেনেকুৱা মই আপোনাৰ ফালৰ পৰা সৰকাৰৰ যিখিনি স্থিতি বা সৰকাৰে কিয়নো এই ধৰণৰ নীতিটো গ্ৰহণ কৰিছে ওপিএছক লৈ ইউপিএছৰ কথা ওলা গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম 2004 1 জানুৱাৰীৰ আগত ভাৰতৰ সকলো ৰাজ্যতে কেন্দ্ৰ আৰু ৰাজ্য সকলোতে ওপিএছ সিস্টেমটো আছিল 2004 চনৰ 1 জানুৱাৰীত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং নেতৃত্বাধীন চৰকাৰে এনপিএছ ঘোষণা কৰে আৰু তাৰেই আমি যদি চাওঁ অসমত
2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা অসমতো NPS প্ৰৱৰ্তন কৰা হয় আৰু এই প্ৰৱৰ্তনৰ পিছত বিভিন্ন ষ্টেক হোল্ডাৰ বিশেষকৈ কৰ্মচাৰীসকল বা সংস্থাপিত হোৱা লোকসকলে বিভিন্ন সময়ত বিভিন্ন বাদ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল আৰু তেতিয়া চৰকাৰে আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে 2023 চনৰ 6 এপ্ৰিলত এখন কমিটি বনাই দিয়ে যে আচলতেনো সমস্যাটো ক'ত বা কিয় তেখেতসকলে ওজৰ আপত্তি কৰিছে তাৰ কাৰণে টিভি সুমানাথন কেবিনেট ছেক্ৰেটাৰী তেখেতৰ অধীনত এখন কমিটি কৰি দিয়ে আৰু সেই কমিটিখনে 100তকৈ অধিক ষ্টেক হোল্ডাৰৰ লগত আলোচনা বিলোচনা কৰি এখন প্ৰতিবেদন কেন্দ্ৰক সাবমিট কৰে আৰু সেই প্ৰতিবেদনৰ ভিত্তিতে হয় UPS যেটো নতুন আৰু যেটো এপ্লিকেবল হ'ব উইথ এফেক্ট ফ্ৰম 1 এপ্ৰিল 2025 প্ৰশ্নটো হ'ল এই UPSৰ জৰিয়তে যেতিয়া কৰা হ'ল বিশেষকৈ তিনিটা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছিল এটা হৈছিল সুনিশ্চিত পেনশন যাতে এজন কৰ্মচাৰীয়ে তেওঁ যদি 25 বছৰ চাকৰি কৰে লাষ্ট তেওঁৰ বছৰৰ অৱসৰৰ আগৰ বছৰটোৰ 12 মাহৰ এভাৰেজ হিচাপত বেসিক প্লাস ডিৰ 50% তেখেতক সুনিশ্চিত প্ৰদান কৰিব দ্বিতীয়টো কৰা আছিল যেটো আগতে নাছিল বিশেষকৈ NPSৰ ক্ষেত্ৰত বহুত কৰ্মচাৰী এটো আপত্তি কৰিছিল যে এচিউড মিনিমাম পেনশন বহু সময়ত এনেকুৱা দেখুৱা হৈছিল যে 50,000 টকা তেখেতৰ অৱসৰৰ সময়ত বা 1 লাখ টকা অৱসৰৰ সময়ত পায় কিন্তু পেনশন হিচাপে তেখেতে 5,000 টকা বা 10,000 টকা পায় হেতু নোহোৱা কৰাৰ কাৰণে মিনিমাম 10,000 টকা UPSত মিনিমাম পেনশন এচিউড কৰা হল নিশ্চিত কৰা হল আৰু তৃতীয়টো মূল বিন্দু বা আধাৰ যেটো ফ্যামিলি পেনশন অৰ্থাৎ তেখেতে শেষৰ বছৰটো যেটো পাব বেসিক প্লাস ডিৰ তাৰে 60% ফ্যামিলি পেনশন হিচাপে পাব প্ৰশ্নটো হ'ল এই OPS NPS গুছাই UPSৰ কথা কিয় উত্তৰণ কৰিব লগা হ'ল কিয় চিন্তা কৰিব লগা হ'ল তাৰ কাৰণে যদি চাই যেটো আমাৰ কেগে এটা ৰিপৰ্ট উলিয়াইছিল সেই ৰিপৰ্টৰ প্ৰতিবেদনৰ আধাৰতে মই কৈছো যে আজিৰ পৰা 30 বছৰ আগত অৰ্থাৎ 1990 চনত কেন্দ্ৰ আৰু ৰাজ্য মিলি ভাৰতৰ সৰ্বমুঠ 37খন কেন্দ্ৰ আৰু ৰাজ্য মিলি পেনশনৰ নামত খৰচ কৰিব লগা হৈছিল 5,269 কোটি টকা তাৰে যদি 10 বছৰ চাও 2000ত অত্যাধিকভাৱে বৃদ্ধি হৈ প্ৰায় 43,564 কোটি টকা দিব লগা হল এই পেনশনৰ নামত আৰু 2020 চনত প্ৰায় 4 লাখ কোটি টকালৈকে এই বৃদ্ধি পালে ফলত এনেকুৱা হল যে আমি কৰ্মচাৰীসকল যদি চাই যে কৰ্মচাৰীসকলৰ ডেফিনেটলি তেখেতসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে এনেকুৱা কি আমি বিকল্প কৰিব পাৰো যাৰ কাৰণে আন্তঃগাঁথনি উন্নয়নকে ধৰি অন্যান্য খণ্ডৰ কৰ্মচাৰী বা বিভিন্ন আদাৰ প্ৰকল্পবিলাক আঁচনিবিলাক প্ৰণয়ন কৰাত যাতে ধনৰ নাটনি নহয় বা অসুবিধা নহয় আৰু সেই কাৰণে দুটা কথা চিন্তা কৰা হল এটা কথা হৈছে এইবাৰ যে UPS কৰিছে তাৰে লগত NPS টো দিয়া হৈছে অৰ্থাৎ কৰ্মচাৰী এজনে তেওঁ নিজে চইচ কৰিব পাৰিব গভৰ্ণমেণ্টে এটো ফোৰ্স নকৰে যে আপুনি UPS আহিব পাৰিব NPS ল'ব পাৰে এই কাৰণে যে আপুনি যদি OPS চাও যে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য মিলি যিখিনি কৰ্মচাৰী আজিৰ তাৰিখত PFত আপুনি যদি চাই যেটো NPS আছিল প্ৰায় 13 কোটি লোকে প্ৰভিডেন্ট ফাণ্ডৰ লগত সংলগ্ন হৈছে যিখিনি OPSৰ সময়ত বহু 1% হ'ব পৰা নাছিল কিয় হ'ব পৰা নাছিল এই কাৰণেই যে আমি কেন্দ্ৰ আৰু ৰাজ্য মিলি যদি চাও আজিৰ তাৰিখত হয়তো অলপ ডাটাটো ইফাল হ'ব পাৰে প্ৰায় 84 লাখ এমপ্লয়ি কেন্দ্ৰ আৰু ৰাজ্য মিলি তাত PFত জড়িত হৈ আছে ৰেষ্ট অফ দা যি এমপ্লয়ি আহিল যিখিনি PFৰ লগত জড়িত হৈছে সেইখিনি NPSৰ থ্ৰুৰে যিখিনি আগত অহা নাছিল এটা মাত্ৰ উদাহৰণ দিও যেনেকৈ অটল পেনশন আঁচনি তাত আপুনি যদি পাই 6 কোটি লোক অৰ্থাৎ এই বিভিন্ন যেনেকৈ প্ৰাইভেট সেক্টৰ কৰ্পোৰেট সেক্টৰ বা অন্যান্য যিবিলাক থাকে তাৰমানে টোটেল যিখিনি PFত লোক আছে তাৰে মাত্ৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা হৈছে মাত্ৰ 6.4% আৰু ৰেষ্ট অফ দা পাৰ্চেন্টেজ 93% হল বাকি বাহিৰৰ যে চৰকাৰী নহয় বা কেন্দ্ৰীয় চৰকাৰী কেন্দ্ৰত এমপ্লয়ি নহয় গতিকে এই কথাখিনি চাওতে হয় জনপ্ৰতিনিধিৰে গঠিত চৰকাৰখনে ডেফিনেটলি গুৰুত্ব দিব লাগিব কৰ্মচাৰীৰ কিন্তু একে সময়তে 100 জন এমপ্লয়িৰ মাত্ৰ 10 জন যত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ এমপ্লয়ি 90 জনৰ কথাও চিন্তা কৰিবলৈ যাওতে এনেকুৱা এটা ব্যৱস্থা কৰিব লগা হল UPS তাত হয়তো বহুত আহুৱা আহিব পাৰে আমি দেখিছিলো যে যিকোনো এখন আঁচনি হোৱাৰ লগে লগে তাৰ পৰৱৰ্তী সময়ত সংশোধনী ৰূপ কিছু সময় আগবাঢ়ি যাও কিন্তু এটা কথা হয় আজি যদি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আমি চাও বাকি ৰাষ্ট্ৰবিলাকে কেনেদৰে চলি আছে
হয়তো তাত ডেভেলপ আণ্ডাৰ ডেভেলপ বা ডেভেলপিং এইবিলাকৰ কথা যদি আমি চাওঁ যদি ইউৰোপিয়ান ইউনিয়নৰ যে ২৭খন ৰাষ্ট্ৰ আছে তাত NPSৰ নিচিনাই পেঞ্চন ব্যৱস্থা আছে আমাৰ যদি চুবুৰীয়া ৰাষ্ট্ৰ চাওঁ আমি চীন ঠিক তেনেকৈ ইণ্ডোনেছিয়া মালয়েছিয়া ছিংগাপুৰ থাইলেণ্ড নেদাৰলেণ্ড ডেনমাৰ্ক ইজৰাইল এই সকলোবিলাকে NPSৰ নিচিনা ব্যৱস্থা এটা চলি আছে এই কাৰণে চলি আছে যাতে কৰ্মচাৰীৰ সুৰক্ষা সুনিশ্চিত কৰি উন্নয়নমূলক কাম কাজত বাধা আহি নপৰে আপুনি তাৰে উদাহৰণস্বৰূপে চাওক বিশেষকৈ যেতিয়া NPS যেতিয়া আহিছিল 2000 চনত সেই সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ নাছিল অসমতো নাছিল কেন্দ্ৰতো নাছিল কিন্তু আমি NPSক সমৰ্থন কৰিছিলোঁ বিজেপিয়ে কিয় এই কাৰণে কৰিছিলোঁ যাতে দীৰ্ঘমেধি এক আমি এদিন নহয় এদিন এনেকুৱা যাব লাগিব আৰু সেই কাৰণে চাওক যিকেইখন ৰাজ্যই এই সময়ত NPSৰ পৰিৱৰ্তে কংগ্ৰেছৰ আপুনি যদি চাই হিমাচল প্ৰদেশ ৰাজস্থান ছত্তীশগড় তেওঁলোকৰ যদি চাই যেতিয়া তেওঁলোকে ওল্ড পেঞ্চন ল'লে আজিৰ তাৰিখত তেখেতসকলে টকাটোৰ 80% অৰ্থাৎ 100 টকাটোৰ 80 টকা তেখেতসকলে এই চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ কাৰণে দিব লগা হয় গতিকে আজিৰ তাৰিখত যদি সৰ্বভাৰতীয় পৰ্যায়ত মই শেষত এইটো কৈছোঁ সৰ্বভাৰতীয় পৰ্যায়ত যদি চাই জীৱনকাল বৃদ্ধি হোৱাৰ কাৰণে আজিৰ তাৰিখত আমাৰ নট অনলি অসম গোটেই ৰাজ্য আৰু কেন্দ্ৰৰ বাবে প্ৰত্যাহ্বান ৰূপে থিয় দিছে যি 100 টকা পায় তাৰে ৬২ টকা আজিৰ টিল টু ডেট আজিৰ তাৰিখত ৬২ টকা কেৱল চেলাৰী আৰু পেঞ্চনৰ নামত দিব লগা হয় সেইকাৰণে মোৰ অনুৰোধ হয়তো UPSতো কিবা থাকিব পাৰে GSTত যেনেকৈ আছিল ক্ৰমবৰ্তমান যেতিয়া আমি এনেকৈ আলোচনা তেতিয়া নিশ্চয় যি এটা দুই এটা আছে অভাৰঅল তিনিটা যি বেছিক বিন্দু চৰকাৰে সেইটো আগবঢ়াইছে এচিউৰ্ড পেঞ্চন সুনিশ্চিত পেঞ্চন ফেমিলি পেঞ্চন আৰু যাতে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ এজন কৰ্মচাৰীয়ে নিজৰ অৱসৰী জীৱনত গ্ৰহণ কৰিব পাৰে ধন্যবাদ জনাইছোঁ মই ৰাতুল গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে হয় কথাখিনি দুই ফালৰ পৰাই শুনিবলৈ ভাল বা হয়ও কিছু কথাত অস্বীকাৰ কৰিব নোৱাৰা কথা কিন্তু আপুনি হয়তো মোতকৈ বেছিকৈ জানিব যে এনেকুৱা কিছুমান আমাৰ চকুৰ আগত পেথেটিক দৃশ্য আহে ধৰক 1980 চনৰ পৰা 1975 চনৰ পৰা খাটি কোনোমতে স্কুলখন হয়তো 2010 চনত 2012 চনত প্ৰভিন্সিয়েলাইজ হৈছে 2014 চনত ৰিটায়াৰ কৰিলে বা 2015 চনত ৰিটায়াৰ কৰিলে এবছৰ কোনোবাতো এমাহো নোপোৱা তেনেকুৱাও চাগে আপুনি নিশ্চয় পাইছে সেই মানুহখিনিৰ যিটো অৱস্থা মই দুইটা বিষয় বা OPS বা চৰকাৰৰ নীতি আপোনালোকৰ দাবী সকলোখিনি সন্মান জনাই কৈছোঁ যে মানুহখিনি চকুৰ আগতে দেখিছোঁ একাংশ শিক্ষাগুৰুৱে কি পৰ্যায়ত জীৱন নিৰ্বাহ কৰিছিল হঠাৎ অকণমান দিন মুখত হাঁহি বিৰিঙিছিল আৰু এতিয়া পুনৰ একে অৱস্থা ছাৰ আপোনাৰ প্ৰশ্নটোলৈ যোৱাৰ আগতে মই দুটা কথা ক'ব লাগিব প্ৰথম কথাটো হ'ল মহন্ত ডাঙৰীয়াই এটা পজিটিভ কথা কৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে সকলো এটা স্কিম হোৱাৰ পিছত আকৌ পৰ্যালোচনা চলে সংশোধন হয় কিন্তু মহন্ত ডাঙৰীয়াই এটা ভুল কথা কৈছে সেইটো মই প্ৰথমতে কৈ ল'ব খুজিছোঁ NPS ব্যৱস্থাটোৰ প্ৰথমখন আদেশ প্ৰকাশ হৈছিল 22/12/2003 তাৰিখে সেয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী থাকোঁতে আৰু এইখন কাৰ্যকৰী হৈছে 1/1/2004 তাৰিখৰ পৰা তেতিয়াও কিন্তু মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী 22 মে'তহে মনমোহন সিং আৰু তাৰ পিছত মনমোহন সিং ডাঙৰীয়াৰ কংগ্ৰেছ চৰকাৰ অহাৰ পিছত ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ইয়াক আগবঢ়াই লৈ গৈছিল অৰ্থাৎ দল হিচাপে আমি কাকো কথাটো ক'ব খোজা নাই কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক দুইটা দলেই বা শাসন কৰা সকলো দলেই লগ লাগিয়েই NPS ব্যৱস্থাটো কৰিছে গতিকে এই কথাটো আমি কাকো মানে দোষাৰোপ কৰিব খোজা নাই কিন্তু এটা ব্যৱস্থা বুলি নতুনকৈ আনিব খুজিছে যিটো ব্যৱস্থা বুলি ৰাজ্য তথা দেশৰ কৰ্মচাৰীসকলে বেয়া বুলি কৈছে আৰু আমি আটাইতকৈ সুখী মই নিজে 2006 চনত অসমীয়া খবৰ কাকতত ইয়াৰ এটা প্ৰবন্ধ লিখিছিলোঁ তেতিয়াৰ পৰা আমি বিৰোধিতা কৰিছিলোঁ NPSটোক যে এইটো বেয়া আৰু অৱশেষত 2024 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো স্বীকাৰ কৰি ল'লে যে NPSত কৰবাত ভুল আছে গতিকে আমি UPS ব্যৱস্থা কৰিছোঁ আমি আশা ৰাখিছোঁ আজিৰ তাৰিখত আমি শিক্ষক কৰ্মচাৰীসকলে যিখিনি UPSৰ বেয়া ব্যৱস্থা বুলি কৈছোঁ সেইখিনিও ভাৰত চৰকাৰ বা অসম চৰকাৰৰ প্ৰতিনিধিসকলে হয়তো অলপ সময় ল'ব বুজি পাব দ্বিতীয় কথাটো হ'ল মই অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই কোৱা এটা কথাৰ লগত সংযোগ কৰিব খুজিছোঁ যে আপুনি কৈছে যে DA প্লাছ কৰিব ইয়াত কিন্তু DA শব্দটো নাই ইয়াত আছে DR ডিয়াৰনেছ ৰিলিফ এইটোৰ এটা সাংঘাতিক ডিফাৰেঞ্চ আছে বুলি মোৰ চিন্তাই কয় গতিকে সেই কথাটো আমি দৃষ্টিগোচৰ কৰিব লাগিব আকৌ এই গোটেই ব্যৱস্থাৱলী NPS ব্যৱস্থাৱলীৰ সমান্তৰাল এটা প্ৰক্ৰিয়া
UPS ব্যৱস্থাটোতো ই মানে ধৰি লওক মানে যেনিবা আমি এখন শুকান ৰুটিত আছিলোঁ এতিয়া পাপৰ হৈছে মানে শব্দ এটা হৈছে যে ইয়াত এটা সুনিশ্চিত নিৰাপত্তা এটা আহিব কিন্তু ই পাপৰ সদৃশ গতিকে মই আপুনি যিটো প্ৰশ্ন সুধিছিল যে সকলো শিক্ষক কৰ্মচাৰীৰে সুনিশ্চিত এটা ভৱিষ্যতৰ প্ৰশ্ন এটা থাকে এই ধৰণৰ ব্যৱস্থা বুলি OPS ব্যৱস্থাটো যে একেবাৰে কাইলি চাকৰি পোৱা মানুহজন অহাকালি ঢুকোৱাৰ পিছত বা ৰিটায়াৰ্ড হোৱাৰ পিছতে একেবাৰে সমান ব্যৱস্থা আছিল সেইটোও নহয় ডেফিনেটলি ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰ পৰিচালনাৰ কাৰণে এই ধৰণৰ সংশোধিত ব্যৱস্থাবোৰক আমি সহযোগো কৰিব লাগিব এই কথাটোতো আমাৰ অস্বীকাৰ নহয় কিন্তু কথাটো হ'ল যে আমি আটাইতকৈ যিটো কথাৰ চিন্তিত সেইটো হ'ল যে আমাৰ এটা কন্ট্ৰিবিউটৰী সিস্টেম এটা কৰা গৈছে আমি আমাৰ পইচাটো আমি দিব লাগিব তো আমাৰ পইচাটো দিয়া পইচাটো আমাক ৰিটাৰ্ণ কিয় নিদিব মূল কথাটো তাতে UPS ব্যৱস্থাটোৰ মূল কথাটো তাত লৈ গৈছে হ'ব পাৰে যে এটা নতুন সিস্টেমলৈ যাওঁতে আগতে যেনিবা 50% দিছিল এতিয়া 45% দিছে ঠিক আছে আমি কম্প্ৰমাইজ কৰিব লাগিব 40% দিছে আমি তাতো কম্প্ৰমাইজ কৰিব লাগিব কিন্তু বাকি বস্তুখিনি এতিয়া যেনে ধৰণে NPS ব্যৱস্থাত GPF-টো নাই একে ধৰণে UPS-তো নাই যেনেকে কমিউনিকেশ্যনৰ কথাটো নাছিল তেনেকে ইয়াতো নাই গোটেই ব্যৱস্থাটোত আমি দেখিছোঁ যে এইটো আমি বজাৰ নিৰ্ভৰ এটা ব্যৱস্থাৰ ভিতৰলৈকে লৈ যোৱা গৈছে আমি বাৰে বাৰে কৈ আছোঁ যে আমি ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰ চৰকাৰৰ শিক্ষক কৰ্মচাৰী অধীনৰ গতিকে আমাৰ গোটেই ব্যৱস্থাটো চৰকাৰৰ অধীনত থাকিব বজাৰ হ'ব নালাগে আৰু মই আৰু এটা কথা ইনফৰমেশ্যন দিছোঁ মাননীয় মহন্তদেৱে কৈছে যে পৃথিৱীৰ অন্যান্য বহু দেশে NPS সদৃশ ব্যৱস্থাক লৈছে এইটোও কিন্তু বিপৰীতে আছে যে পৃথিৱীৰ 18খন দেশে 35খন দেশৰ ভিতৰত এতিয়া 22খন হৈছে পৃথিৱীৰ 22খন দেশে কিন্তু এই NPS ব্যৱস্থা বেয়া বুলি আকৌ OPS ব্যৱস্থালৈকে ঘূৰি আহিছে তাৰো ৰেকৰ্ড আছে গতিকে গোটেই কথাটো মই ভাবোঁ যে মহন্ত ডাঙৰীয়াই কোৱা আটাইতকৈ পজিটিভ কথাটোৱে হ'ল যে আমি ইয়াক পৰ্যালোচনাৰ মাজলৈকে লৈ যাব লাগে যাৰ জৰিয়তে এটা নতুন সমাধান সূত্ৰ ওলাব যি সমাধান সূত্ৰই শিক্ষক কৰ্মচাৰীসকলক সুৰক্ষিত কৰিব আৰু চৰকাৰীভাৱে যিটো চিন্তা হৈছে যে আমাৰ শিক্ষক কৰ্মচাৰীসকলক দৰমহা দিওঁতেই পেঞ্চন দিওঁতেই দেখোন আমাৰ পইচাখিনি যায় তাক আমি কেনেকৈ উত্তৰণ কৰিব পাৰোঁ উত্তৰণৰ প্ৰক্ৰিয়াটো নিশ্চিতভাৱে শিক্ষক কৰ্মচাৰী সকলেই দিব লাগিব কাৰণ ৰাজ্য চৰকাৰখনৰ মন্ত্ৰী আমোলাসকল হ'ল আপোনাৰ মিডিয়েটৰ কামখিনিতো আমি শিক্ষক কৰ্মচাৰী আমিয়েই কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যদি NPS ভাল আমি তেতিয়াও কৈছিলোঁ যদি UPS ভাল তেনেহ'লে প্ৰথমতে মন্ত্ৰী বিধায়কসকলে নলয় কিয় এইটো লৈ দিয়ক তাৰপিছত আমাক দিয়ক এইটো আহিম বাৰু মই আকৌ আহিম জ্যোতিষ গোস্বামী ডাঙৰীয়া মই আপোনাৰ পৰা ধৰক আপোনালোকে 1 তাৰিখৰ দিনা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই কথাখিনিকে যে আৰু এতিয়া ধৰক চৰকাৰ যদি এটা বেলেগ স্থিতিত থাকে কৰ্মচাৰীসকল যদি এটা বেলেগ স্থিতিত থাকে তেতিয়াতো গোটেই কথাখিনি এটা খেলিমেলি হৈ যাব আমিতো এটা সমাধান সূত্ৰলৈ আহিব লাগিব কেনেকৈ পৰা যায় আপোনালোকৰ প্ৰতিবাদ আপোনালোকৰ আন্দোলন এইখিনিৰ প্ৰতি চৰকাৰ সহৃদয়তাৰে চাবনে মাননীয় মুখ্যমন্ত্ৰী সেইদিনা যিটো ঘোষণা কৰিলে আমাক UPS দিয়াৰ কথাটো আমি তেখেতক ধন্যবাদ দিছোঁ কাৰণ কিয় আমি আজি বহুত বছৰৰ পৰা যেতিয়া আমি NPSটো বাতিল কৰিব লাগে বুলি আমি চাৰিওফালে আমি বিভিন্ন ধৰণৰ গণপ্ৰতিবাদ কৰিছিলোঁ অফিচ কাছাৰী আমি চলাই মেলি আমাৰ দৈনন্দিন যিখিনি আমাৰ কাৰুকাৰ্য শিক্ষকতাৰ পৰা আদি কৰি মেলি আমি বন্ধ বাৰ বা তেনেধৰণৰ কিছুমান আমি সজাগতা কাম কৰিছিলোঁ তেতিয়া আমি বিভিন্ন পক্ষৰ পৰা শুনা পাইছিলোঁ বোলে NPSটো কেতিয়াও চেঞ্জ নহয় যিহেতু আমি সকলোৱে বন চাইন কৰিছোঁ আমি এইটো ল'ম বুলি কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত বা অসমত বা বিভিন্ন ৰাজ্যত যেতিয়া কৰ্মচাৰীবিলাকে বিভিন্ন সমস্যাত ভুক্তভোগী হ'ল ৰিটায়াৰমেণ্টৰ পিছত কাৰণ এটা স্কিম দিয়াৰ পিছত প্ৰেক্টিকেলি 10-12 বছৰৰ পিছত গম পোৱা যায় তাৰ আউটকামটো কি আউটকামত যদি দেখি পালে মানুহবিলাকৰ অৱস্থা খুব বেয়া কোনো কাৰণ পেঞ্চন এটা এনেধৰণৰ বস্তু হ'বলৈ যাৰ ছ'চিয়েল আৰু ইকনমিক ছিকিউৰিটিটো থাকিব লাগে ইয়াত যেতিয়া ছ'চিয়েল ইকনমিক ছিকিউৰিটি একোৱেই নাই এজন অৰুণোদয় পাইছে বা 1350 টকা হোৱাৰাজ এজন 40 বছৰ কাম কৰা মানুহে হয় হাঁহি মাৰি কৈ বোলে ভেঞ্চাৰ স্কুলত কাম কৰাৰ কাৰণে তেওঁ পাইছে কিন্তু ভেঞ্চাৰ স্কুলৰ যিখিনি ষ্টেটিষ্টিকেল ডাটা ষ্টুডেণ্ট টিচাৰ ৰেচিঅ'ৰ পৰা আদি কৰি গভৰ্ণমেণ্টৰ ঘৰত কিন্তু বিনা পইচাই যাই আছে কাৰণ তেওঁ 30 বছৰ চাকৰি দিছে বিনা পইচাই কিন্তু তেওঁৰ যিখিনি সাক্ষৰতাৰ হাৰ বা কিবা সেইখিনি কিন্তু চৰকাৰৰ ঘৰত সোমাই গৈছে কাৰণ কিন্তু তাৰ এগেইনষ্টে কিন্তু চৰকাৰে তেওঁৰ এগেইনষ্টে কোনো লাইবিলিটি লোৱা নাই
গতিকে এতিয়া ৰিটায়াৰমেণ্ট হৈ যে তেওঁ তহচিল কৰে বোলে তেওঁ মাত্ৰ 4 বছৰে প্ৰভিঞ্চিয়েলাইজ হ'ল, গতিকে তেওঁ কম পাবই। কিন্তু তেওঁ যে 30টা বছৰ চৰকাৰক বিনা বেতনে ছাৰ্ভিচ দিলে, সেই কথাটো আমাৰ চৰকাৰী পক্ষ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হৃদয়ংগম কৰিছে যদিও তেওঁ কি স্বাৰ্থত বা কেনেকৈ এইটো উপলুঙা কেতিয়াবা কৰে, সেইটোতে আমি দুখ পাওঁ। কাৰণ এখন কলেজ বা এখন স্কুল মানুহে চখত নাপাতে। অসমত যদি চাওক কোনখন কলেজ বা কোনখন স্কুল গাঁৱত বা চহৰত এনে হৈছে, আগে তাৰ কিছুমান বুদ্ধিজীৱী বা সমাজসেৱক বা শিক্ষাবিদে লগ লাগি এখন স্কুল পাতে, তাৰপিছত গভৰ্ণমেণ্টে কিছুমান পৰ্যায় কৰে, বোলে ফাৰ্ষ্ট পাৰ্মিশ্যন ল'ব লাগিলে কোৱালিফাইড টিচাৰ লাগিব, একমডেশ্যন লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, তাৰ লাইব্ৰেৰী লাগিব, ঠিক তেনেকৈ এটা মাটি লাগিব। এইবিলাক গভৰ্ণমেণ্টে চৰ্ত বান্ধি দিয়াৰ পিছত কলেজবিলাক বা স্কুলবিলাক পৰ্যায়ক্ৰমে কৰে। তাৰপিছত স্কুল কলেজত কাম কৰা টিচাৰখিনিয়ে ভাবে বা কৰ্মচাৰীখিনিয়ে ভাবে যিহেতু চৰকাৰে আমাক এই ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া দিছে, গতিকে আমাৰ এটা সময়ত আমাৰ চাকৰিবিলাক ৰেগুলাৰাইজ হ'ব। কিন্তু আমি দেখা পালোঁ 91ৰ পৰা স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজবিলাক শব্দটো বন্ধ হৈ গ'ল, যাৰ কাৰণে মানুহবিলাকৰ 20-25 বছৰ পিছত যে চাকৰি এযোৰ গুচি গ'ল, এতিয়া বেলেগ অল্টাৰনেটিভ যাব নোৱাৰা হ'ল। আৰু সেই শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ লগত যেতিয়া সোমাই গ'ল, তেওঁ তাৰ পৰা এটা বেলেগ প্ৰফেশ্যনত যাব নোৱাৰে, কাৰণ তেওঁ নিজৰ সন্মান তেওঁ দৰমহা পাওক নাপাওক, তেওঁ সমাজে শিক্ষক বুলি ট্ৰিট কৰে, প্ৰিন্সিপালজনক প্ৰিন্সিপালে বুলি ট্ৰিট কৰে। তেওঁ দৰমহা যদি 500 টকাও কমিটি দিছে, সেইটো তেওঁ ৰাইজে সেইটো চকুত নপৰে। সেই মানুহজন যেতিয়া 30-35 বছৰ কাম কৰাৰ পিছত ওলাই যায়, তেওঁ যদি মিনিমাম দৰমহাটো তেওঁ দিয়া নহয়, ৰিটায়াৰমেণ্ট বেনিফিট এটা দৰমহা প্ৰভিঞ্চিয়েলাইজ হ'ল, কিন্তু তেওঁ মিনিমাম ন্যূনতম দৰমহাত ৰিটায়াৰ কৰি গ'ল, তাৰপিছত তেওঁৰ হাতত একো নাই। কাৰণ এতিয়া নতুন EPS চিষ্টেমতো কোৱা হৈছে 10 বছৰতকৈ কম হ'লে তেওঁ পেঞ্চন নাপায়, মিনিমাম 10 ইয়াৰ্ছ হ'লে তেওঁ ন্যূনতম 10,000 টকা পেঞ্চন দিয়া হ'ব, লগত ডিয়াৰনেছ এলাউন্স বা ডিয়াৰ বুলি যিটো কৈছে সেইটো দিব। কিন্তু বিল' 10 ইয়াৰ্ছৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ অসম চৰকাৰৰ কৰ্মচাৰী, শিক্ষক কৰ্মচাৰী নিয়াৰ আবত আমাৰ 2 লাখৰ ওপৰত আছে। সেই 2 লাখ কৰ্মচাৰীৰ কোনো ধৰণৰ তেওঁলোকৰ কিন্তু সমাজত তেওঁলোকৰ বৰঙণি অসীম। কাৰণ এখন স্কুল বা এখন কলেজত যদি চাওঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী সমষ্টিৰ এখন মই কলেজ কওঁ, ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজ, সেইখন ময়ো কেইদিনমান বহুত বছৰ প্ৰিন্সিপালো আছিল বিনা বেতনে। আমি 1500 ল'ৰা ছোৱালী পঢ়াইছিলোঁ, প্ৰায় 20 বছৰ গভৰ্ণমেণ্টৰ পৰা এটা টকা নোলোৱাকৈ। এই 15 বছৰত আমি 1000 এভাৰেজ ষ্টুডেণ্ট আমি পঢ়াইছোঁ গভৰ্ণমেণ্টৰ কোনো লাইবিলিটি নোলোৱাকৈ। কিন্তু গভৰ্ণমেণ্টে এতিয়া বহুত প্ৰাইভেট নিজাকৈ কলেজ পাতিছে, তাত যদি আমি ষ্টেটিষ্টিকেল ডাটা চাওঁ তাত 1500 ষ্টুডেণ্ট নাই। কিন্তু তাৰ কাৰণে কিন্তু গভৰ্ণমেণ্টে পাৰ মান্থ প্ৰায় 20টা বা 25টা কৰ্মচাৰী পাৰ মান্থ তেওঁলোকে 20 লাখ 30 লাখ টকা দিছে। এটা বছৰত তাৰমানে নিয়াৰ আবাউট 3 crores দিব লগা হৈছে, তাৰপৰা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে পইচা দিব লগা হৈছে। কিন্তু সেই ধৰণৰ কলেজবিলাকত ৰাইজৰ বনগণি ষ্টুডেণ্টৰ পইচাৰে আমি এটা 4 stories বিল্ডিং বনাইছোঁ, কাৰো পৰা পইচা লোৱা নাই। আৰু আমি প্ৰায় 20 বছৰ আমাৰ ষ্টুডেণ্ট ফিজ মিনিমাম ফিজ আমি 8,000-7,000 টকা দৰমহাৰে দি আমি এটা 4 stories বিল্ডিং খাৰা কৰিছোঁ জালুকবাৰী সমষ্টিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজ। আৰু তাৰে আজি কৰ্মচাৰী প্ৰায় এই 7-8জন 2-3 বছৰ পিছত ৰিটায়াৰ হ'ব। তেওঁলোকে সমাজত ইমান এটা বৰঙণি দিলে, কিন্তু তেওঁ আকৌ প্ৰাপ্য নাই। গতিকে UPS চিষ্টেমটোৰ এতিয়া আকৌ আহোঁ চিষ্টেমৰ ওপৰত। UPSৰ ওপৰত সকলোৱে ঢাক বজালে, কিন্তু আমি হিচাপ কৰি দেখিলোঁ NPSৰ যিটো বেনিফিট আৰু তাৰ লগত যদি 60% তেওঁ ৰিটাৰ্ণ পায়, সেইটোতে একুমুলেট কৰি যদি তেওঁৰ ইনভেষ্ট কৰে, তেতিয়া দেখা পাম UPS আৰু আমাৰ যিটো আমাৰ মমতা ডাঙৰীয়া কৈছে, তেখেতে এটা ডাঙৰ স্কীমৰ লগত জড়িত, অটল অমৃত যোজনা আমাৰ পেঞ্চন স্কীম এইটোৰ ওপৰত। গতিকে সেই ষ্ট্ৰেটেজিত আমাৰ UPSটো কৰা হৈছে। অটল অমৃত যোজনাত কিন্তু এটা তাত দিছে আমাৰ সৰ্বসাধাৰণৰ কাৰণে এটা ছ'চিয়েল ছিকিউৰিটিৰ কাৰণে দিছে। সেইটোৰ এইটো ডিফাৰেঞ্চ। এইটো হ'ল এজন কৰ্মচাৰীয়ে 30 বছৰ 40 বছৰ কাম চৰকাৰৰ হৈ কাম কৰিছে, চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম কৰিছে, কৰাৰ পিছত তেওঁ অৱসৰ কালত তেওঁ এটা আমি ছ'চিয়েল ছিকিউৰিটি দিব লাগে। আৰু অটল অমৃত যোজনাত হৈছে কি, যিকোনো আনঅৰ্গেনাইজ ছেক্টৰ হওক বা আমাৰ যিকোনো মানুহে তেওঁলোকক যাতে ৰিটায়াৰমেণ্টৰ পিছত তেওঁ এটা ছিকিউৰিটি পায়, এটা তাৰ কাৰণে মিনিমাম কণ্ট্ৰিবিউশ্যন, তাত কণ্ট্ৰিবিউশ্যনো মিনিমাম কণ্ট্ৰিবিউশ্যনত তেওঁ এটা ছিকিউৰিটি দিয়ে যাতে তেওঁৰ পৰিয়ালে ৰিটায়াৰমেণ্টৰ পিছত 1 টকা পায়। কিন্তু আমাৰ কণ্ট্ৰিবিউশ্যনটো আমাৰ যথেষ্ট বেছি। কাৰণ আমি দেখা পাইছোঁ এজন কৰ্মচাৰীয়ে যদি আজিৰ ডেটত তেওঁ ৰিটায়াৰ্ড যদি NPS হয়, তেওঁৰ 30 লাখ বা 36 লাখ যদি তেওঁৰ একাউণ্টত ফাণ্ড জমা হয়, তেওঁ তাৰ মোটামুটি 20-25 লাখ টকা তেওঁ ঘূৰাই পাব। এই 20-25 লাখ টকা ইনভেষ্ট কৰিলে তেওঁ নিজাকৈ, তেওঁ তাৰ পৰা বছৰত 2 লাখ টকা মিনিমাম পাব। তাতকৈ তেওঁলোকৰ 20 লাখ টকা এটা লিকুইড এছেট, তেওঁ আজি যদি কিবা এটা বিপদ হয়, এই 20 লাখ টকা তেওঁ খৰচ কৰিব পাৰে। কিন্তু UPSত সেই মাধ্যমটো দিছে কি, তেওঁৰ অ'ন কণ্ট্ৰিবিউশ্যন গোটেইখিনি বস্তু কৰ্প'ৰেট ফাণ্ডত আমাৰ কৰ্প'ৰেট হাউচত সোমাই থাকিল। তেওঁ এটা এছুড পে আউট বুলি ক'লে, পেঞ্চন বুলি কোৱা নাই, এছুড এটা আমি পেঞ্চনে কওঁ, এছুড পেঞ্চন এটা দিছে।
সেই পেঞ্চনটোৰ পিছত কিন্তু ৰিটায়াৰমেণ্ট সময়তে বেলেগ একো নাপায়, অকল কৈছে 1/10 অফ এভৰি 6 মান্থ বুলি কৈ ধৰিছে। তেনেকৈ যিমান বছৰ ছাৰ্ভিচ হয়, যদি 20 বছৰ হয় 1/10 অফ বেচিক ইনটু 40, তেনেকৈ তেওঁ এটা 2 লাখ বা 2 লাখৰ পৰা 5 লাখ স্লেবত তেওঁ এটা ৰিটায়াৰমেণ্ট বেনিফিট পাব পাৰে। কিন্তু যদি NPS থাকিলে তেওঁ যদি 4th গ্ৰেডৰ এমপ্লয়ী হয়, তেওঁ মিনিমাম 13-14 বছৰ কাম কৰিলে তেওঁ 10ৰ পৰা 15 লাখ টকা পাবই। আৰু তাৰোপৰি তেওঁ মাহত অন্ততঃ 15 বছৰ চাকৰি কৰা এটা 4th গ্ৰেড এমপ্লয়ীও অন্ততঃ 4-5 হাজাৰ টকা পেঞ্চন পাব। কিন্তু এই দুটা বস্তু যোগ কৰি আৰু আমাৰ UPSটোৰ লগত হেৰি কৰিলে আমি ডিফাৰেঞ্চটো একো দেখা নাই। অকল হাইব্ৰিড কৈছে, হাইব্ৰিড যেনে তিয়ঁহৰ হাইব্ৰিডৰ যিটো অৱস্থা, আমাৰ আগৰ পুৰণা যিটো আমাৰ থলুৱা তিয়ঁহ সেইটো হৈছিল অল্ড পেঞ্চন, এতিয়া এইটো নিউ পেঞ্চন হাইব্ৰিডতে হাইব্ৰিড কৰিছে, দেখাত তিয়ঁহ কিন্তু তাৰ কোৱালিটি নাই। তেনেধৰণৰ UPS স্কিম হৈছে। আৰু ডাঙৰ মই আহিম এটা কম তথাপিও ইয়াত পে ৰিভিজনটোৰ কথা ঘনাক্ষৰ নকৰে তেওঁলোকে। যিটো আমাৰ অল্ড পেঞ্চনত বা অন্যান্য চেলাৰীৰ ক্ষেত্ৰত কি আছে, ৰিভিজন হয়, ইয়াত ৰিভিজন নাই। আৰু ইয়াত কি নাই, গ্ৰেচুইটিৰ ক্ষেত্ৰত এতিয়ালৈ মনোমেন আছে। গতিকে এই তিনিটা নোহোৱাৰ কাৰণে গোটেই কৰ্মচাৰী সমাজ, অসম নহয় গোটেই সৰ্বভাৰতত সকলোৱে জাঙৰ খাই দিছে। গতিকে এইটো NPSতকৈ যে কিবা ভাল সেইটো কোনো মানে গ্ৰহণ কৰা নাই। গতিকে মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেওঁ যিহেতু দিক নিৰ্ণয় সকলো ক্ষেত্ৰতে নতুন নতুন মেছেজ দিয়ে, গতিকে আমি আশা ৰাখিছোঁ তেখেতে নিশ্চয় ইয়াৰ ক্ষেত্ৰত অসমৰ কৰ্মচাৰীৰ ক্ষেত্ৰত যেনেকৈ তেওঁ NPSত থকা কৰ্মচাৰী যদি কিবা কাৰণত কাম কৰি থকা সময়তে ঢুকাই যায়, ভাৰতত ক'তো নাই, কিন্তু তেওঁ ৰিটায়াৰমেণ্ট ডেটলৈ তেওঁৰ পৰিয়ালে কম্পেনচেশ্যন ফুল দৰমহা পাব। গতিকে এই ক্ষেত্ৰতো যদি অসমৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এটা ছ'চিয়েল ছিকিউৰিটি দিয়াৰ ক্ষেত্ৰত এই UPSৰ ক্ষেত্ৰত যাতে তেখেতে এটা নতুন ধাৰণা দিব পাৰে, যিটো আমাৰ সৰ্বভাৰততো প্ৰচাৰ হয়, তেনেধৰণে দিব বুলি আমাৰ নিশ্চয় নিশ্চয় সেই কথাখিনিকে আমি আজি আচলতে ক'বলৈ চেষ্টা কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে। আৰু হয়, ৰাতুল গোস্বামী ডাঙৰীয়াই যিটো কথা কৈছে যে সেইটোৱে আচলতে আমাৰ সকলোৰে প্ৰশ্ন, যে যদি ভাল হয় ইমানেই, তেন্তে মন্ত্ৰী বিধায়কসকলে বা আমাৰ যিসকলে বিধি প্ৰস্তুত কৰে তেখেতসকলে কিয় এয়া গ্ৰহণ নকৰে? কাৰণ আমি বিভিন্ন সময়ত এটা কথা দেখা পাওঁ, মই খুব বিতৰ্কলৈ বিষয়টো নাযাওঁ, যিহেতু আমি এটা আলোচনা কৰিব বিচাৰিছোঁ। আৰু যদি এইখন মঞ্চৰ পৰা মহন্ত ডাঙৰীয়াৰ দ্বাৰা ৰজাৰ ঘৰলৈ বা চৰকাৰলৈ আমি যদি কিবা এটা বিষয় প্ৰক্ষেপ কৰিব পাৰোঁ, তাৰ পৰা যদি কিবা এটা সমাধান সূত্ৰ ওলায়, তেতিয়া আমাৰ ভাল লাগিব। কিন্তু অসম বিধানসভাৰ কথাই ক'ম যে কোনো ক্ষেত্ৰতে অমিল, সকলো ক্ষেত্ৰতে অমিল থাকে, কিন্তু দৰমহা যেতিয়া বিধায়কৰ বহাৰ ক্ষেত্ৰত হয়, কাৰো ক্ষেত্ৰত তেতিয়া অমিল মতৰ অমিল নহয়। গতিকে আমি আৰু কথা পাতিম, বিৰতি ল'ম। বিৰতিৰ পিছতেই মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিম যে তেখেতসকলে যিখিনি কথা কৈছে, কেনেকৈ আমি এইখিনি অকণমান কৰি সকলো দিশ ৰোৱাকৈ আমি এই বাৰ্তাটো লৈ যাব পাৰোঁ, বা কৰ্মচাৰীসকলকো সন্মানজনকভাৱে, মই পুনৰবাৰ কৈছোঁ যে সন্মানজনকভাৱে জীয়াই থকাৰ যিটো প্ৰয়োজনীয়তা, সেইখিনি কেনেকৈ পূৰণ কৰিব পাৰোঁ, তাৰ এটা বাৰ্তা আমি উলিয়াবলৈ চেষ্টা কৰিম। মই মহন্ত ডাঙৰীয়া আপোনাক পাই মই জানিবলৈ চেষ্টা কৰিম কথা, কাৰণ তেখেতসকলৰ তিনিওজনৰ মূল কথাখিনি একেই হ'ব যে হয়, এতিয়া ধৰক আপুনি যিখিনি কথা ক'লে মই সেইখিনি অস্বীকাৰ নকৰোঁ যে এটা বৃহৎ পৰিমাণৰ ধনৰাশি এনেকুৱা ধৰণৰ খৰচ হয়, য'ত আমাৰ যিখিনি উন্নয়নশীল দেশ এখনৰ কাৰণে য'ত বেছি মনোনিৱেশ কৰিব লগা হয়, তাত কিছু হিন্দিৰি হ'ব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহ'ব যে ধৰক সন্মানজনকভাৱে আমি গোটেই জীৱনটো ষ্টেটক, দেশক সেৱা কৰা বা ৰাজ্যখনক সেৱা কৰা মানুহখিনিক আমি জীৱন ধাৰণৰ মানটো আমি অৱনমিত কৰিম বা তেখেতসকলৰ দায়িত্ব আমি নল'ম। এতিয়া এই ৰাতুল গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে, মই যিটো পইণ্ট কৰি গৈছিলোঁ যে ইমানেই যদি ভাল, মন্ত্ৰী বিধায়কসকলনো কিয় ইয়াৰ আওতালৈ নাহে? প্ৰথম এই বিষয়টো যিটো OPS ছিষ্টেমটো এতিয়া যেতিয়া উইথ এফেক্ট ফ্ৰম 2025ৰ পৰা প্ৰযোজ্য হ'ব, আৰু এই প্ৰযোজ্য হোৱাৰ লগে লগে OPS বুলি ছিষ্টেমটো নাথাকিব। আৰু ডেফিনেটলি তেতিয়া যিটো আপুনি কৈছে মন্ত্ৰী বিধায়কো UPSৰ আওতাত আহিবই লাগিব, কাৰণ দেয়াৰ ইজ ন' অল্টাৰনেট। কাৰণ দুটা বস্তু থাকিব, যিখিনি কৰ্মচাৰী হৈ NPS নহয় UPS, গতিকে তেখেত মন্ত্ৰীয়ে হওক, বিধায়কে হওক, এজন সাধাৰণ কৰ্মচাৰীয়ে হওক, গতিকে যিটো ছিষ্টেমত যাব লাগিলে এই দুটাৰ এটাতে যাব লাগিব। গতিকে আশা কৰিছোঁ এইটোৰ উত্তৰ আপুনি পাইছে। দ্বিতীয়টো, তাৰ মাজতো কিবা আকৌ চেঞ্জ নহয়, কিন্তু মানে বিধি নিৰ্মাণ কৰা সকলে যিকোনো বিধি নিৰ্মাণ কৰিব পাৰে, সেইকাৰণেহে কৈছোঁ মই কথাটো আপোনাক। নিশ্চিতভাৱে নহয়, এইকাৰণে নহয়, তাতো এটা কথা থাকে, কিয় নহয়? এই বছৰৰ সাহসী উক্তি 100%, মই সেইকাৰণে সুধিছোঁ। এইকাৰণে নহয়, হেৰি ক'ব গৈছোঁ, এইটো আটাইতকৈ ডাঙৰ সাহসী উক্তি আপুনি দিছে। কিন্তু এইকাৰণে নহয়, কাৰণ হয় বিভিন্ন প্ৰসংগত আমি বিভিন্ন কথা ক'ব পাৰোঁ, কিন্তু এটা ৰাজনৈতিক দল হিচাপে ৰাজনীতিত জনতাই জনাৰ্দন। 5 বছৰৰ পিছত আমি আকৌ জনতাৰ ওচৰত যাব লাগিব। গতিকে বিধি যদি ৰাইজৰ
হিতত নগৈ অহিতৰ বাবে আমি কৰোঁ নিজৰ মুনাফাৰ কাৰণে কৰোঁ জনতাই আমাক চাই আছে গতিকে মই নিশ্চিতভাৱে এই চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ আৰু তাৰেই প্ৰমাণ যদি চাই 3 জনকৈ ইয়াত আমাৰ NPS কওক শিক্ষক সন্মিলনী হওক তেখেতসকল প্ৰতিনিধি বহি আছে 2016 চনত আমাৰ চৰকাৰখন অসমত অহাৰ পিছত এতিয়ালৈকে হয়তো তেখেতসকলৰ দীৰ্ঘকালীন এই যাত্ৰাত যিমানবাৰ আমাৰ চৰকাৰৰ দিনত আলোচনাত বহিছে সম্ভৱতঃ আগৰ চৰকাৰত বহা নাছিল গতিকে ইয়ে বুজায় যে আমাৰ দায়বদ্ধতা আছে কিন্তু চৰকাৰ হিচাপে আগবাঢ়ি যাওঁতেই কিছু ক্ষেত্ৰত আমি কিছু নিয়মৰ মাজেদি যাব লগা হয় তাৰে ভিতৰত এনেকুৱা এজন আমাৰো কোনোবা হয়তো মন্ত্ৰী বিধায়কৰ থাকে যিয়ে চাকৰিটো 10 বছৰ নহয় তেওঁৰ হয়তো 8 বছৰ হয় বা 5 বছৰ হয় এইটোতো নহয় যে আমি 10 বছৰ নিদিয়া মানে তাৰ আওতাত আমাৰ কোনোবা নাই মোৰো এজন পৰিয়ালৰ কোনোবা থাকিব পাৰে তেওঁ কিন্তু সেই সমস্যাটোৰ সন্মুখীন হয় আৰু যিটো 10 বছৰৰ কথা কৈছে 10 বছৰত যদি চাকৰি তাতকৈ কম হয় তেওঁ যিটো পেঞ্চন নাপায় বুলি কৈছে সেইটো কিন্তু যিটো পুৰণি OPS আছিল তাতো পোৱা নাছিল গতিকে চৰকাৰ এখন আগবাঢ়ি যাওঁতে নিয়ম আৰু কানুনৰ মাজেৰে আগবাঢ়ি যাব লগা হয় দ্বিতীয়টো এটা আমাৰ কথা আহিছিলে যে এই কথাটো মই এমপ্লয়ৰ গেটাৰ্থে জনাই থওঁ যে 2019 চনৰ আগত যেতিয়া আমাৰ PFৰ এই নতুন পেঞ্চন নীতিত 10% কৰ্মচাৰীয়ে দিছিল আৰু 10% যিজন এমপ্লয়াৰ চৰকাৰে দিছিল 2019 চনৰ পিছত এপ্ৰিল 2019 অনৱাৰ্ডছ তাৰমানে কি হ'ল সেইটো 14% চৰকাৰে দিয়াটো ঘোষণা কৰিলে আৰু যিটো এফেক্ট নতুন UPS হ'বলৈ গৈ আছে উইথ এফেক্ট ফ্ৰম 2025 1st এপ্ৰিল তাত 18.5% চৰকাৰে দিব গতিকে এই কথাখিনি মই আপোনাৰ গেটাৰ্থে জনালোঁ আৰু এই কাৰণে কৰা হ'ল যে আপুনি যদি চাই 6 পে কমিশ্যন যেতিয়া আমাৰ হৈছিল 2008 চনত তেতিয়া এজন কৰ্মচাৰীয়ে পেঞ্চন পাইছিল মাত্ৰ 3,500 টকা কাৰণ তেতিয়া বেছিক পে আছিল 7,000 টকা গতিকে তাৰে 50% যদি ধৰে 3,500 হ'ব ঠিক তেনেদৰে 7 পে যেতিয়া এফেক্ট কৰা হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা তেতিয়া বেছিক পে 18,000 আছিল গতিকে 9,000 আছিল গতিকে এতিয়া যিটো আমাৰ উইথ এফেক্ট ফ্ৰম 1st এপ্ৰিল 2025 যিটো হ'ব তাত বেছিকৰ ওপৰত 10,000 টকা পাব মানে তেওঁৰ বেছিক আমি গম পালোঁ যে 20,000 মই মহন্ত এটা আপোনাৰ পৰা জানিব বিচাৰিম কথাখিনি যে আপুনি যিটো কথা প্ৰথমতে কৈছিল যে ধৰক OPSত 65+% এটা আপোনাৰ দৰমহা আৰু পেঞ্চনৰ কাৰণে খৰচ হয় আপোনালোকে যিটো এতিয়া UPSৰ কথা আহিছে এই যিটোত কিমান ৰিলিফ পাব ৰিলিফ কিমান হেড পাৰ্চেণ্টেজটো কিমান কিবা হিচাপ আপোনালোকে কৰিছিলে যে ইমান কৰ্মচাৰীসকলক আমি ধৰক তেখেতসকলে আন্দোলন কৰিব লগা হৈছে কিবাটো ৰিলিফ পাব লাগিব যে এইটো পাৰ্চেণ্টেজটো কিমান যাৰ কাৰণে আমি ইমান ডাঙৰ সিদ্ধান্ত লৈছোঁ এইটো যদি এখন আলোচনা চক্ৰত মানে মই এইটো এতিয়াই কৰা হৈছিল তাত সৌভাগ্য হৈছিল মোৰ উপস্থিত থকা যদিও মই গোটেইখিনি ডিক্লেয়াৰ ক'ব নোৱাৰোঁ যিখিনিলৈকে পাৰি মই সেইখিনি কৈছোঁ তাত আমি তেখেতসকলৰ পৰা কোনো লাভ বিচৰা নাই আমাক লাভ নালাগে আমি বিচাৰিছোঁ কি যে 100 টকাটোৰ অন্তত 50 টকাটো যাতে উন্নয়নমূলক কেপিটেল এক্সপেণ্ডিচাৰ বা আন আনুষংগিক কামত কৰিব পাৰোঁ তাৰে কাৰণে যদি আপুনি চাই চৰকাৰী প্ৰতিনিধি হ'লেও বা সাহসীয়া দলৰ প্ৰতিনিধি হ'লেও মই কৈছোঁ কথাখিনি OPSত 10% কণ্ট্ৰিবিউশ্যনটো নাছিল এতিয়া 10% কণ্ট্ৰিবিউশ্যন এইকাৰণে হৈছে যে এটা একুমুলেটেড এটা ফাণ্ড হোৱাৰ পিছত এটা ষ্টেজ আহিব হয়তো তেনেকুৱা আৰু পৰৱৰ্তী চিন্তাধাৰা আৰম্ভ হ'ব যে আমি আৰু কেনেকৈ ইয়াতকৈ ওপৰত গৈ কৰ্মচাৰীখিনিক সুবিধা দিব পাৰোঁ দ্বিতীয় এটা কথা জ্যোতিষ গোস্বামী ডাঙৰীয়াই এটা কথা কৈছিলে যে ভেণ্ডাৰ স্কুলৰ কথাটো কৈছিল ভেঞ্চাৰ স্কুলৰ কথাটো কৈছিল আমি স্কুলবিলাক যেতিয়া প্ৰভিন্সিয়েলাইজ কৰা হৈছিল যিবিলাক স্কুল 2006 বা তাৰে আগত স্থাপন কৰা হৈছিল আৰু তাত কাম কৰা যিজন শিক্ষক সেই শিক্ষক যদি 2011 1 জানুৱাৰীৰ আগত যদি তেখেতে শিক্ষকতা কৰি আছিল তেখেতৰ পদটো প্ৰাদেশিকৰণ কৰা হৈছিল কথাটো কেতিয়াবা এনেকুৱা হয় তেখেতে কৈছে যে মই ইমান বছৰ সাৰ্ভিস দিলোঁ মই এইটো কথা স্বীকাৰ কৰিবলৈ টান নাপাওঁ যে অসমত নহয় ভাৰতৰে হ'ব চাগে কোনো এখন স্কুল চৰকাৰে পতা নাই আমাৰ সমাজৰ মানুহে পাতিছে অতি কম পতা নাই বুলি ক'লেও ভুল হ'ব 1% হ'ব চৰকাৰে অসমত 222খন কিজানি চৰকাৰে পতা কিন্তু কেতিয়াবা আপোনালোকে এইটো ভাবি নল'ব বেয়া নাপাব কেতিয়াবা এনেকুৱাও কিছুমান ইনচিডেণ্ট আহে মোৰ ককা দেউতাৰ নামটো প্ৰতিপত্তিশীল হৈ থকাৰ কাৰণে বিদ্যালয়খন লাগে নালাগে সেইটো কথা নহয় তাত বনাই দিওঁ সেইটো এতিয়া হ'ব নোৱাৰে সেইকাৰণে চৰকাৰে নিয়ম কৰিছে যে নাও অনৱাৰ্ডছ এতিয়াৰ পৰা কোনো ভেঞ্চাৰ বুলি স্কুলে নাথাকিব
না সেইটো হয় মই অসমী ডাঙৰীয়া মই আপোনাৰ পৰা আৰু এটা মাত্ৰ পইণ্ট মই তেখেতে কৈছে পিছত আহিম অকণমান পিছত আহিম আপোনাৰ ওচৰলৈ আহিছে যিটো কথা তেখেতখিনি কথা ক'লে তাৰপিছতে বিশেষকৈ স্কুলৰ কথাখিনি কৈছে কাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ তাৰপিছতে মই হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ যাম যে কথাখিনি ধৰক তেখেতৰ যিটো পাৰ্চেণ্টেজৰ যিটো কথাখিনি ক'লে কিমান আমি সেইখিনি গ্ৰহণ কৰিব পাৰোঁ চাওক কথাটো হ'ল এনেকুৱা প্ৰতিটো সময় হয় তাৰ পূৰ্বৱৰ্তী সময়টোৰ কাৰণে ইতিহাস হয় হয় আৰু ইতিহাসটোক আমি কেতিয়াও নিগেটিভলি চাব নোৱাৰোঁ যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল তাৰ পিছত ভাৰতীয় জনগণৰ মনত শিক্ষাৰ প্ৰতি ধাউতিটো বাঢ়িছিল আৰু সেই শিক্ষাৰ প্ৰতি আকৰ্ষণে ৰাইজক শিক্ষানুষ্ঠান পতাৰ বাবে আগ্ৰহী কৰি পেলাইছিল সেই কথাটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সেইটোক যদি আজি মহন্তদায়ে কোৱাৰ দৰে আমি যদি কওঁ যে কোনোবা প্ৰতিপত্তিশীল আছিল কাৰণে তেওঁৰ নামটো স্থাপন কৰিবলৈ গৈছিল সেই কথাটো ভুল কথা হ'ব জেনেৰেলাইজ কৰিলে ভুল হ'ব মই জেনেৰেলাইজ কৰা নাই কথাটো হ'ল এনেকুৱা যে আজি 2006 চনৰ এই যিটো ৰেকৰ্ড আহিছে এই কথাটো বেলেগ প্ৰসংগলৈকে গুচি যাবৰ কাৰণে মই বহলকৈ নালাগে মই এটা বাক্যতে ক'ব খুজিছোঁ এই সিদ্ধান্তখিনি কেৱল অসম চৰকাৰৰ নহয় এই সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয়ভাৱে শিক্ষাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ অংশ আৰু সেই হিচাপেই আজি ধৰক শৈক্ষিক ব্যৱস্থাৰ এটা উত্তৰণ ঘটি আছে বা নতুন নতুন নীতি নিৰ্দেশনা আহি আছে ই কেৱল ৰাজ্য বা কেৱল কেন্দ্ৰৰ বিষয় নহয় ই আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ কৰা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4ৰ অধীনৰ বিষয় গতিকে এই কথাখিনি আমি পিছলৈকে আলোচনা কৰিম তো মই এটা কথাই ক'ম যে ৰাজ্য চৰকাৰে এতিয়া নতুনকৈ বিদ্যালয় স্থাপন কৰাৰ কথাটো বন্ধ কৰিছে ৱেল এণ্ড গুড সেইটো কথাটো আমাৰ ক'বলগীয়া নাই ৰাজ্য চৰকাৰে নতুনকৈ য'ত প্ৰয়োজন হয় বিদ্যালয় পাতক কিন্তু এক্সিষ্টিং যিখিনি আছিল যিখিনিক আমাৰ চৰকাৰৰ শিক্ষা বিভাগে অনুমোদন দি থৈছে সেই বিদ্যালয়খিনিক কিবা কৰিব লাগিব কিবা এটা সিদ্ধান্ত লোৱাটো উচিত হেং কৰি ৰাখি একো লাভ নহ'ব আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে 2021 চনতো বিদ্যালয় কিন্তু প্ৰাদেশিকৰণ হোৱা নাই প্ৰাদেশিকৰণ হৈছে শিক্ষকৰ পোষ্ট গতিকে সেই সময়ত আমি সেইসমূহ বিদ্যালয়ৰ ঘৰ সেইসমূহ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক ক'ত থৈ আহিছোঁ এইবোৰ কথাও পৰ্যালোচনাৰ বিষয় আছে কিন্তু মই যিহেতু প্ৰসংগটোলৈ আহিছে মই এটা কথা ক্লিয়াৰ কৰিব খুজিছোঁ যে এই কথাটো হয় যে শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ কাৰণে দৰমহাৰ কাৰণে ৰাজ্য চৰকাৰৰ আজি 62% পৰা 65% পইচা গৈ আছে এতিয়া কথাটো হ'ল এই পইচাখিনি যোৱাৰ পৰা ই অকল অৰ্থনৈতিকভাৱে ৰাজ্যখনৰ দেশখনৰ জনগণৰ কিবা সম্পৰ্ক কৰা আছেনে নাই আজি এজন মানুহে যদি পেঞ্চন পাইছে ধৰি লওক মই 10,000 টকা পেঞ্চন পাইছোঁ এই 10,000 টকাটো মই বেংকত জমা কৰি থ'ম নে মই বজাৰৰ লগত সম্পৰ্ক কৰিম মই বস্তু কিনিম গতিকে সি গোটেই ৰানিং হৈ থাকিব আৰু যেতিয়া ৰানিং হ'ব ৰাজ্যখনৰ অন্যান্য স্তৰত থকা ব্যৱসায়ী বা অন্যান্যসকলৰ কাৰণেও অৰ্থনৈতিক বিকাশৰ এটা ৰাস্তা হয় গতিকে এইটো এটা ভুল নেৰেটিভ দিব নালাগে যে শিক্ষক কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ কাৰণে দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া হ'ব এইটো এটা ভুল নেৰেটিভ মই আপোনাৰ লগত একমত যেহেতু সিদিনা মহন্ত ডাঙৰীয়াও একমত হ'ব চাগে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী এই কথাটোকে কৈছিল যে প্ৰতিটো মাহতে যিহেতু ইমান গ্ৰাউণ্ড লেভেলত পইচাটো কাষৰ দোকানখন কাষৰ দোকানীজন বা কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিনিয়োগ হয় বা বিনিয়োগ মানে খৰচ হয় বা লেনদেন হয় গতিকে সেইটো এটা হয় মই ছাৰ আকৌ আহিম মই অকণমান বিৰতি লৈ ল'ব লাগিব পোনে পোনে হাজৰিকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ এতিয়া কথাটো হ'ল মই যিখিনি কাৰণখিনি কথা আলোচনা কৰিছোঁ এতিয়া আপুনি যিহেতু NPS কৰ্মচাৰী সংস্থাৰ সভাপতি আৰু আপোনালোকে 1 তাৰিখৰ দিনা আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে সকলোখিনি উমৈহতীয়াভাৱে চৰকাৰৰ লগত আলোচনাটো বহিছে মহন্ত ডাঙৰীয়াই কৈছেই যে বহুবাৰ আপোনালোকে আলোচনাত বহিছে এতিয়া UPSৰ কথা কৈছে আপোনালোক এতিয়া পৰৱৰ্তী সময়ত আপোনালোকে নাভাবিবেনে যে চৰকাৰে অকণমান হ'লেও আপোনালোকৰ প্ৰতি দায়বদ্ধ হ'ব যে UPSটোত অকণমান হ'লেও সাল সলনি কৰি হ'লেও আপোনালোকে যি অকল গোটেই কৰ্মচাৰী সমাজে যি ধৰণে বস্তুখিনি বিচাৰিছে 100% নহ'লেও যিখিনি পৰা যায় কিমান আশাবাদী আপোনালোক প্ৰথম কথা আপুনি খুব ধুনীয়া কথা কৈছে আমি সদায় আশাতে বন্দী এই সংগ্ৰামখনে কিন্তু আশাত বন্দী সংগ্ৰাম 2005ত যেতিয়া কোনোই মাতা নাছিলে 2006 বা 7ত আমাৰ গোস্বামী ছাৰ আৰু JCTৰ মানে
শ্ৰমিক আন্দোলনকাৰীসকলে যেতিয়া কৰিছিলে নহয় তেতিয়াও তেওঁলোকে আশাত বন্দী আৰু বাকীসকলে আমি মনে মনে আছোঁ আশাত বন্দী 2000ত যেতিয়া 18ত যেতিয়া একটু লাহে লাহে আৰম্ভ কৰিলোঁ তেতিয়াও আশা আৰু যোৱা সময়ছোৱাত আমি ফাইনেন্স মিনিষ্টাৰৰ লগত কথা পাতিছোঁ তেতিয়াও আশা আছিলে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছোঁ তেতিয়াও আশা আছে চিফ ছেক্ৰেটাৰীৰ লগত কথা পাতিছোঁ তেতিয়াও আশা সদায় আশাতে আমি বন্দী কথাটো হৈছে যে আমি মোটামুটি 20 বছৰ ধৰি আশাত বন্দী হৈ পেলাই ইউপিএছৰ এখন নটিফিকেশ্যন আহিলে আৰু তাৰ আগতে যিটো পৰিৱেশ আছিলে যে আমি যুদ্ধ কৰিব লগা এটা অৱস্থা যে এনপিএছ ভাই বেয়া আৰু আমি প্ৰতিপক্ষ কৈছে এনপিএছ ভাল সেই পৰিৱেশ এটা আহিছিলে তাৰ পিছত যিখন ওএম আহিলে আমি ভেৰি মানে সঁচাই কৈছোঁ যে আমি গোস্বামী ছাৰে মই কৈছিলোঁ যে সেই 28 তাৰিখে যেতিয়া এইটো ডিক্লেয়াৰ কৰে নহয় কৈছোঁ যে আমি সৌৰভ গাংগুলীৰ নিচিনাকৈ কাপোৰ খুলি পেলাই নাচিম ৰাস্তাত যে আমাৰ শংকাটো গুচি যাব আমি গোস্বামী ছাৰে কথা পাতিছিলোঁ কেৱল নটিফিকেশ্যনখনৰ এটা মই ক্লজ কেৱল মই আপোনাক পঢ়ি দিব খুজিছোঁ ফৰ দ্য চেক অফ ক্লাৰিটি it is made clear that any employee who has exercised the unified pension scheme option under national pension system under this notification shall not be entitled for and cannot claim any other policy concession policy change financial benefit any parity with subsequent retirees etc letter including procedure 11 number point 11 number কথাটো হৈছে এনপিএছ টো যদিও 2005 ৰ পৰা হৈছে প্ৰ্যাকটিক্যালি নটিফিকেশ্যন ওলাইছে 2009 যেতিয়া আমাক আন্ডাৰটেকিং কৰা হৈছে আমি বিনা দ্বিধাই দিছোঁ যে তাতে নিউ পেনশন সিস্টেম বুলি কৈছিলে নতুন নিউ পেনশন মানে যি নতুন আহি থাকিব ৰাইট সেই কাৰণে সেই আন্ডাৰটেকিংখনক লৈ কিন্তু আমি এই বহুত ষ্টুডিঅত যুদ্ধ কৰিব লগা হৈছে চৰকাৰী পক্ষৰ লগত যে আপোনালোকে আন্ডাৰটেকিং দি উঠি আন্দোলন কিয় কৰিছিলে আজি যেতিয়া এই ক্লজটো থাকিব কালিলৈকে মহন্ত ডাঙৰীয়া খুব আজি সাহসী দুটা মানে উক্তি কৈছে মই তেওঁক ধন্যবাদ জনাইছোঁ এটো এটা উক্তি যে মডিফাই হ'ব যিটো ক্লজৰ এগেইনষ্টত কিন্তু এতিয়া কথাটো হৈছে কি মই আজি ষ্টুডিঅৰ এই কথাখিনি লৈ বিশ্বাস কৰি মই কিন্তু আশাবাদী ভেৰি আশাবাদী কথাটো হৈছে যে এই আশাবাদী হৈ যদি মই বহি যাওঁ মই আশাতে মগন হওঁ তেতিয়াহ'লে আৰু 20 বছৰৰ পিছত 2036 যিটো মুখ্যমন্ত্ৰী মহোদয়ে সদনত কৈ আছিল যে 2036 ৰ পিছত এনপিএছ ওপিএছতকৈ ভাল হ'ব সেইটোত যদি মিলাব যায় নহয় এই 2036 লৈকে সব মাটিৰ তলত গৈ পেলাই আন্দোলন কৰিব লগা এটা অৱস্থা হ'ব কেইটামান কথা আছে যে খুব সমুখে কওঁ যে সমস্যা সমাধানৰ কাৰণে অসম্ভৱ নহয় ভগৱানেতো সংবিধানখন লিখি থৈ যোৱা নাছিলে গোটেই সংবিধানখনো আমি 150 বাৰ মান আমি সংশোধন কৰিছোঁ আমাৰ সুবিধাৰ্থে যিমান বাৰে হওক ধৰক মোৰ হেতু ভুল হৈছে কিন্তু আমি সংশোধন কৰিছোঁ যে এই কাৰণে যে আমাৰ সুবিধাৰ্থে সমাজৰ সুবিধাৰ্থে দেশৰ সুবিধাৰ্থে এখনো অসুবিধা নাই কিন্তু 20 বছৰ এটা স্পান 20 বছৰ এটা শংকা এই শংকাই কিন্তু অনাগত গোটেই সমাজ ব্যৱস্থাটোক এটা ৰং টাৰ্ণলৈকে লৈ গৈছে আমি কৰ্মচাৰীসকলে চাওক আমি আন্দোলন কৰিছোঁ বন্ধৰ দিনত আন্দোলন কৰিছোঁ অহা 1 তাৰিখেও আমি কৰিম কি 1 ঘণ্টাহে আমি মানে কৰ্মবিৰতি নহয় ধৰ্ণা দিম আৰু কোলা বেজ পৰিধান কৰিম যাতে কাৰো অসুবিধা নহয় কাৰণ সেইদিনা কাম নকৰিলে পিছদিনা আমিয়ে কৰিব লাগিব টিচাৰ কেইটাই বেলেগকটো দিব নোৱাৰে আমি তেনেকুৱা নহয় যে বেংকৰ নিচিনা নহয় যে বেংকৰ একদিন নকৰিলে নেক্সট দিনা হ'ব কিন্তু আমাৰ কামখিনি আমি কৰিবই লাগিব তাৰ পিছতো আমি উপায় নোপোৱা হয় যে ৰাস্তাত আহোঁ কিয় আহোঁ যে শংকা নিৰ্মূল আৰু এই শংকা নিৰ্মূলৰ কনচেপ্টটো শংকা হয় বুলি যদি ধৰা হয় নহয় সমাধানৰ সূত্ৰ আছে আৰু মোৰ অনুৰোধ যে শংকাটো শংকা হিচাপে ধৰক নহয় বুলি যেটো প্ৰবণতা নহয় এই প্ৰবণতা নিশ্চয় জ্যোতিষ গোস্বামী মই আপোনাৰ পৰা 2 মিনিট লৈ পেলাই মই বিৰতি লওঁ ক্লোজিংতহে মই আপোনাৰ যেহেতু আপোনাৰ মাধ্যমে মই সাম আপ কৰিম আপোনাৰ ওচৰলৈ আহিম গতিকে আমি যেটো বিষয় লৈ আলোচনা কৰিছোঁ সেইটো হ'ল সামাজিক সুৰক্ষা গতিকে সুৰক্ষাটো মই ৰিচাৰ্চ কৰোঁতে দুটা বস্তুৱে চাইছিলোঁ এটা ছাৰ্ভিচ পিৰিয়ডত তেওঁ কি বিচাৰে আৰু আফটাৰ ৰিটায়াৰমেণ্ট কিয় বিচাৰে তেতিয়া মই কৰ্পৰেট ছেক্টৰ বেংক গোটেইবিলাক চাইছিলোঁ সকলোৱে এটা কথা কয় কৰ্পৰেট হাউচে দৰমহা খুব পায় ফেচিলিটি খুব পায় কিন্তু তেওঁলোকৰ যদি কোনোবা স্কিমত যদি পেঞ্চন নাই তেওঁলোকে সেইটো কাৰণে খুব উৎকণ্ঠাত থাকে বোলে আজি মই ভাল পইচা পাই আছোঁ অইলত তেতিয়া আগত বেংক কিছুমান আগত পেঞ্চন নাছিলে ষ্টেট বেংকত পাছত হ'ল গতিকে তেওঁলোকে কৈছে আমি বহুত দৰমহা পাওঁ বহুত ফেচিলিটি পাওঁ কিন্তু আফটাৰ ৰিটায়াৰমেণ্ট কি পাম এতিয়া কলেজ টিচাৰ ক্ষেত্ৰতে একেধৰণৰ 2005 চনৰ আগত গ্ৰাণ্টছ ইন এইড আছিল তেতিয়া কলেজ টিচাৰবিলাক ৰিটায়াৰমেণ্টৰ পিছত সেই প্ৰফেচাৰবিলাকক আমি দেখিছিলোঁ তেখেতসকলৰ হাতত এটা বজাৰ কৰিবৰ কাৰণে পইচা নাই কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে এডুকেশ্যন মিনিষ্টাৰ লগে লগে প্ৰভিঞ্চিয়েল এখন দিয়াৰ ফলত এই কলেজ শিক্ষকখিনি এটা
ছ'চিয়েল ছিকিউৰিটি পাই গ'ল, যাৰ ফলত এতিয়া কলেজ টিচাৰবিলাকে অন্ততঃ ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোক সুখে শান্তিয়ে থাকি চলিব পাৰিছে। গতিকে এতিয়াও আমাৰ কল্যাণকামী চৰকাৰৰ আমাৰ এটাই অনুৰোধ, আজি আকৌ মঞ্চৰ পৰা অসম চৰকাৰেও যিটো মানে এটা দুঃসাহসিক কাম কৰিছিল তেতিয়া প্ৰভিঞ্চিয়েলাইজ কৰাৰ ধৰণৰ বা কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা যিটো গ্ৰেণ্ড চিটিৰ পৰা, গতিকে এইটোৰ ক্ষেত্ৰতো যি দুটা আখোৱা আমি সদায় দৃষ্টিগোচৰ কৰিছোঁ, এটা হ'ল আমাৰ ওন কণ্ট্ৰিবিউশ্যন উইথ ইণ্টাৰেষ্ট ঘূৰাই দিবলৈ আমাৰ 60% নালাগে, আমাৰ ওন কণ্ট্ৰিবিউশ্যন 10% আমি কণ্ট্ৰিবিউট কৰিছোঁ, গভৰ্ণমেণ্টে 14% গভৰ্ণমেণ্টে কৰ্পৰেট ছেক্টৰত লৈ যাওক বা ইনভেষ্ট কৰক, আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ ওন কণ্ট্ৰিবিউশ্যনটো GPF-ৰ দৰে আগৰ অল্ড পেঞ্চনৰ যিটো আছিল সেইখিনি ঘূৰাই দিলে আমি তেতিয়া আমি দুখ কৰিবলৈ কথা নাই। আৰু যিটো দিলে এইটো আমাৰ এই 10 বছৰতকৈ ওপৰ আৰু 25 বছৰতকৈ প্ৰফেশ্যনেল, সেইটো অকণমান চেঞ্জ কৰিব লাগে কি স্কুল কলেজৰ ক্ষেত্ৰত আমি চাব লাগে, কিয় স্কুল কলেজবিলাক মেক্সিমাম বিল' 10 years, গতিকে তেওঁলোকক যদি এটা ছ'চিয়েল ছিকিউৰিটি দিব লাগে, তেওঁলোকৰ আগৰ কনকাৰেঞ্চ পিৰিয়ডটো চাই বা যে পাৰ্মিশ্যন কনকাৰেঞ্চ গভৰ্ণমেণ্টে দিছে, এইবিলাক অন কণ্ডিশ্যন গভৰ্ণমেণ্টে কয় কনকাৰেঞ্চ দিব লাগিলে কোৱালিফাইড টিচাৰ লাগিব, ছাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, লাইব্ৰেৰী ফেচিলিটি লাগিব বা লেণ্ড লাগিব, সেইবিলাক কণ্ডিশ্যন দিয়াৰ পিছত স্কুল বা কলেজখনক পাৰ্মিশ্যন বা এফিলিয়েশ্যন দিয়ে। গতিকে সেইখিনি কৰাৰ পিছত সেই পিৰিয়ডটোলৈ তেওঁ ছাৰ্ভিচ দিলে সেই পিৰিয়ডটোৰ বেলেগ বেনিফিট নালাগে, এৰিয়াৰ নালাগে, কিন্তু পেঞ্চনৰ ক্ষেত্ৰত যাতে তেওঁ সেই পিৰিয়ডটো কাউণ্ট কৰি তেওঁ পেঞ্চনটো দি যাতে তেওঁ অন্ততঃ এটা মিনিমাম পে যিটো 10,000 পে কিন্তু আমাৰ অসমৰ বিশেষকৈ প্ৰাইমেৰী স্কুল বা আমাৰ স্কুল হাই স্কুলবিলাকৰ মেক্সিমাম 1.5-2 লাখ কৰ্মচাৰীয়ে নাপায়। নিশ্চয়। আৰু গোস্বামী ছাৰ, মই 30 ছেকেণ্ডে সময় দিম আপোনাক। নিশ্চিতভাৱে মোক 30 ছেকেণ্ডে লাগে। মই এই কথাটোৱে ক'ব খুজিছোঁ, যিহেতু এইটো এটা কেন্দ্ৰৰ সিদ্ধান্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতেও কৈছে যে কেন্দ্ৰ চৰকাৰে যেতিয়াই যি কৰে আমি কৰিম, আৰু ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ কৰা ধৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিম বুলি ঘোষণা দিছে। এতিয়া মোৰ অসম চৰকাৰলৈ এটাই অনুৰোধ, অসমৰ যে আমি শিক্ষক কৰ্মচাৰী এই 5 লাখ মানুহে এই কথাটো বেয়া বুলি কৈ আমি যে ইয়াৰ এটা সংশোধন বিচাৰিছোঁ, অসম চৰকাৰে এটলিষ্ট এটা প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰক। মহন্তদা, মই প্ৰথমতে কৈছোঁ যে চামাপটো বিচাৰিছোঁ আৰু সঁচাকৈ আপোনাৰ মাধ্যমৰ এটা বাৰ্তা যোৱাটো বিচাৰিছোঁ যে কৰ্মচাৰীসকলে এইখিনি বিচাৰিছে। খুব চমুকৈ 3টা বিষয়ৰ উত্তৰ। এটা হৈছে যিটো প্ৰভিঞ্চিয়েলাইজৰ বিশেষকৈ শিক্ষা স্কুল পতাক লৈ শিক্ষা অধিকাৰ আইনৰ অধীনত প্ৰত্যেক 1 কিলোমিটাৰ ব্যাসাৰ্ধত এখন প্ৰাথমিক, 3 কিলোমিটাৰ ব্যাসাৰ্ধত মাধ্যমিক আৰু 5 কিলোমিটাৰ ব্যাসাৰ্ধত এখন হাইস্কুল থাকিব লাগে। সেইকাৰণে মই কৈছিলোঁ যে অতিৰিক্ত স্কুল যদি নালাগে, যদি নিৰ্দেশ থাকে কৰক, প্ৰয়োজন আছে কৰক, যদি নালাগে কৰিব নালাগে, সেই সংক্ৰান্তত মই কৈছিলোঁ। দ্বিতীয় এটা কথা, অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই কৈছিল যে পত্নীয়ে যদি পেঞ্চনটো পাব পাৰে, পত্নীৰ যদি বিয়োগ হয় তেতিয়াহ'লে ল'ৰা ছোৱালী পাবনে নাপায় বা দিব্যাংগজনে পাবনে নাপায়। এই ক্ষেত্ৰত আইনে এইটো যিকোনো ক্ষেত্ৰতে আইনে এইটো কৈ থৈ দিয়ে যে পত্নীৰ মৃত্যুৰ পিছত যদি তেওঁৰ ল'ৰাজন নাবালক হৈ থাকে, সাবালক নোহোৱালৈকে সেই অধিকাৰখিনি পায়, দিব্যাংগজনে এজ পাৰ দ্য ল মতে সেইখিনি নিশ্চিতভাৱে পাব। লাষ্ট নট লিষ্ট, NPS ভাল নে বেয়া, NPS ভাল নে বেয়া, এই প্ৰশ্নটো অচ্যুতানন্দ হাজৰিকাই কৰিছিল। টু আৰ্লি টু চে, আজি হয়তো কোৱাটো বহুত সোনকাল হ'ব, কিন্তু আপুনি চাব এতিয়াই বহুত অনুষ্ঠান কৰ্মচাৰীৰ মাজত এইটো আহিছে, তেখেতসকলে UPS বা OPSতকৈ NPSটো বহুতেই প্ৰিফাৰ কৰিছে। এইকাৰণেই যে NPSত দীৰ্ঘম্যাদী যিখিনি কৰ্মচাৰীয়ে কাম কৰে তেখেতসকলে NPSৰ পৰা বেনিফিট হয় বুলি তেখেতসকলৰ মনত এটা বিশ্বাস হৈছে। গতিকে আমি এইটোক এনেকৈ ক'ব নালাগে যে শ্বেয়াৰ মাৰ্কেটত দি তেওঁলোকৰ পইচাখিনি বিপথে পৰিচালিত কৰা, সেইটো নহয়। চৰকাৰ কোনো বেলেগ প্ৰতিষ্ঠান নহয়, চৰকাৰ আপোনালোকে ভোট দি কিছু প্ৰতিনিধি পঠায় আৰু সেই প্ৰতিনিধিৰ পৰাই কিছু মন্ত্ৰী হয়, চৰকাৰ গঠন কৰে আপোনালোকৰ আশা আকাংক্ষাত বাস্তৱত প্ৰতিফলিত কৰাৰ কাৰণে। গতিকে অসম বা ভাৰতৰ আমাৰ চৰকাৰে সদায় জনতা জনাৰ্দনৰ ওচৰত দায়বদ্ধ, কৰ্মচাৰীৰ ওচৰত দায়বদ্ধ, আপোনালোকৰ অন্তৰত আঘাত দিব পৰা কেতিয়াও কোনো কাম নকৰে। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ফালৰ পৰা আশা কৰিছোঁ যে দেৱজিৎ মহন্ত ডাঙৰীয়াই যিদৰে কৈছে চৰকাৰ কোনো বেলেগ নহয়, কৰ্মচাৰীসকলো কোনো বেলেগ নহয়, তেখেতসকলো আমাৰেই মানুহ, চৰকাৰৰ প্ৰতিনিধিসকলো আমাৰেই মানুহ। গতিকে কোনোবা এটা ছেক্টৰে কৈছে বা বৃহত্তৰ সমাজখনে কৈছে যে এইখিনি এইকেইটা সমস্যা, এইকেইটা আসোঁৱাহ আছে। মই ভাবোঁ যে এইখিনি সমাধান কৰিব নোৱাৰা আসোঁৱাহ নহয়, সকলোৱে বহি সদিচ্ছাৰ প্ৰয়োজন, আৰু সেই সদিচ্ছাৰ ৰেঙনিসমূহ যদি আমি দেখোঁ তেতিয়া আমাৰ ভাল লাগিব। কৰ্মচাৰী সমাজেও যিহেতু ৰাষ্ট্ৰখন চলিবলৈ, দেশ চলিবলৈ, শাসন ব্যৱস্থা চলিবলৈ চৰকাৰী কৰ্মচাৰীসকল বৰ অপৰিহাৰ্য, সেয়া সকলোৰে জ্ঞাত। গতিকে সেই ক্ষেত্ৰত যদি চৰকাৰখনে অকণমান সদয় হয় তেতিয়াহ'লে সকলোৰে ভাল লাগিব।